নমস্কাৰ বন্ধুসকল, স্বাগতম জনালোঁ। মই ৱাহিদুৰ আপোনালোকৰ বন্ধু। আজি মই সমগ্ৰ অসমৰ মুছলমান ভাইসকলৰ কাৰণে এই ভিডিঅ'টো আগবঢ়ালোঁ। যদি এই ভিডিঅ'টোত মোৰ কথা কওঁতে যদি কিবা ভুল ভ্ৰান্তি হয়, আপোনালোকৰ বন্ধু বুলি মোক ক্ষমা কৰি দিব। কথা হৈছে কি, আজি কিছুদিন আগতে দবকাত আমাৰ যিসকল মুছলমান ভাই আছে, সেই মুছলমান ভাইসকলে ৰাজপথত প্ৰচেছন কৰি ওলাই আহিছে ড্ৰাগছৰ বিৰুদ্ধে। আৰু যোৱাকালিও হাউলিত, বৰপেটা হাউলিত সেই একে মুছলমান ভাইসকলে হাউলিতো প্ৰচেছন কৰি ওলাই আহিছে ড্ৰাগছৰ বিৰুদ্ধে। যিসকলে ড্ৰাগছ বিক্ৰী কৰে বা ড্ৰাগছ সেৱন কৰে আৰু সেই ড্ৰাগছ সেৱনকাৰীসকলে যদি মৃত্যুবৰণ কৰে, কবৰস্থানত তেওঁলোকক কবৰ দিয়া নহ'ব বুলি তেওঁলোকে প্ৰচেছন কৰিছে। আৰু এই প্ৰচেছনটোক মই অন্তৰৰ পৰা শলাগ জনাইছোঁ আৰু মোৰ অন্তৰৰ পৰা তেওঁলোকক মই ধন্যবাদ দিছোঁ। আমি সমগ্ৰ অসমৰ মুছলমান ৰাইজ আমি এতিয়া একগোট হ'বৰ হ'ল। একগোট মই ৰাজনীতিৰ কাৰণে হ'ব কোৱা নাই, মই কৈছোঁ আজি চাওক, সামাজিক মাধ্যমটো খুলিলে কিছুমান অশ্লীল ফটো আহে। ষ্টেটাছত বা ৰিলবিলাকত চাব, যিবিলাক অশ্লীল ফটো আহে তাত হয় ইছলাম, নহয় আলী, নহ'লে ৰহমান, সেই ধৰণৰ মানুহে তাত আপলোড দিয়ে। কিন্তু হিন্দুসকলৰতো মই কোনো দাস বা কলিতা সেইবিলাকৰতো মই নাম নাপাওঁ। কিয় বাৰে বাৰে এই বেয়া কামবিলাক আমি কৰিব লগা হৈছে? আমি লাজ পাওঁ যেতিয়া সামাজিক মাধ্যমত যেতিয়া গম পাওঁ যে গৰু চোৰ, ছাগল চোৰ, চাইকেল চোৰ, বাইক চোৰ, গাড়ী চোৰ, নাৰী কেলেংকাৰী, সকলো আলী, ৰহমান, আহমেদ এইবিলাকৰ যেতিয়া নাম পাওঁ আৰু যেতিয়া আমাক লৈ যেতিয়া সমালোচনা কৰে, সেই কমেণ্টবোৰ পঢ়িলে এনেকুৱা দুখ লাগি যায়, মানে ভাষা নাই ক'ব। কিছুমান অৰ্থাৎ একাংশ মুছলমানৰ কাৰণে আজি আমি এইবিলাক সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। আজি অইন সম্প্ৰদায়ৰ মানুহৰ ওচৰত আমি মুখ তুলি কথা ক'ব নোৱাৰোঁ, আমাক লেই চেই কৰে। মই সেইসকল ব্যক্তিক ক'ব খুজিছোঁ, অনতিপলমে আপোনালোকে সাৱধান হওক। অনতিপলমে আপোনালোকে সাৱধান হওক। আপোনালোকৰ কাৰণে আজি আমাৰ এই অসমৰ সমাজ ব্যৱস্থাটো ইমান বেয়াৰ ফালে গৈছে, মানে সেইটো কোৱা নচলে। গতিকে আজি দবকা বা হাউলিত যি ধৰণে প্ৰচেছন কৰি আছে আমাৰ মুছলিম ভাইসকল, আমি অসমৰ প্ৰত্যেক গাঁৱে ভূঞে, প্ৰত্যেক অঞ্চলত আমাৰ যিটো সমাজ ব্যৱস্থা আমি আৰু কটকটীয়া কৰিব লাগিব। আমি যেনেকৈ আমাৰ মছজিদ ঘৰটো বিল্ডিং বনাওঁ, মাৰ্বল পাথৰেৰে বিল্ডিং বনাওঁ, খুব ধুনীয়া চিনাৰীৰে দেখাত যাতে ধুনীয়া হয় মছজিদ ঘৰটো, ঠিক তেনেধৰণে আমাৰ সমাজখনো আমি পৰিষ্কাৰ কৰাৰ কাৰণে আমি আগবাঢ়িব লাগিব, যাতে সমাজত এই বেয়া ভাৱৰ মানুহবিলাক যাতে স্থান নাপায়। মই কোৱা নাই আপোনালোকে আইন হাতত তুলি ল'ব। আমাৰ সমাজ ব্যৱস্থা যেতিয়া কটকটীয়া হ'ব, আমি প্ৰশাসনৰ লগত আমি যোগাযোগ কৰিব লাগিব। যিয়ে বেয়া কাম কৰিব তেওঁক কোনো কথাই নাই, ডাইৰেক্ট থানাত চমজাই দিব লাগিব। গতিকে আজি চাওক, আজি আমাৰ ইছলাম ধৰ্মটো ইমান সুন্দৰ ধৰ্ম, যিটো ধৰ্মক বিশ্বৰ সকলো মানুহে জানে যে ইছলাম ধৰ্ম শান্তিৰ ধৰ্ম। কিন্তু আজি কি হৈ আছে? অশান্তি হৈ আছে। একাংশ মুছলমানৰ কাৰণে আজি অশান্তি হৈ আছে এই আমাৰ ইছলাম ধৰ্মটো। আৰু সেইসকল ব্যক্তিক মই ক'ব খুজিছোঁ, আপোনালোকে কোৰাণখন অপমান কৰা নাই? আপোনালোকে হাদিছখন অপমান কৰা নাইনে? এই যে আপোনালোকে এই বেয়া কামবিলাক কৰি আছে, এই চাওক উত্তৰ লখিমপুৰত যি নকল সোণৰ ব্যৱসায় কৰি আছে, কোনে কৰি আছে? সেই আমাৰ মুছলমান ভাইসকলে কৰি আছে, একাংশ মুছলমান ভাইসকলে, প্ৰত্যেকেই নহয়। আৰু চাওক, অকল যিবিলাক থলুৱা মদৰ ব্যৱসায়টোৱে খালি আমাৰ মুছলমান মানুহে কৰা নাই, বাকী চব বেয়া কামবোৰ আমাৰ মুছলমান মানুহে কৰি থকা বুলি আমি সামাজিক মাধ্যমত দেখিবলৈ পাওঁ। আৰু এই মোৰ ভিডিঅ'টো চোৱাৰ পাছত একাংশ মুছলমানে হয়তো কমেণ্ট বক্সত মোক ক'ব পাৰে
যে গোটেই ভাৰতত যিবিলাক অপৰাধজনিত ঘটনা হিন্দু সম্প্ৰদায়ৰ মানুহে বেছি কৰি আছে, মুছলমান সম্প্ৰদায়ৰ মানুহে কমকৈ কৰি আছে। মই সেইসকল ব্যক্তিক ক'ব খুজিছোঁ, আমাৰ মুছলমান মানুহে 1% যাতে বেয়া কাম কৰিব নোৱাৰে, সেই ব্যৱস্থাটো আমি সকলোৱে লগ লাগি কৰিব লাগিব, যাতে আমাৰ এই আদৰ্শটো আন আন ধৰ্মৰ মানুহবিলাকে যাতে দেখা পায় বা ক'ব পাৰে যে নহয়, ইছলাম ধৰ্মৰ মানুহখিনি ঠিকেই আছে, তেওঁলোকে বেয়া কাম নকৰে, তেওঁলোকে ভাল কাম কৰি আছে। গতিকে আমি সেইটো মেছেজ দিব লাগিব। গতিকে আমি কোনে কিমান % বেয়া কাম কৰি আছে, কোনে কিমান % ভাল কাম কৰিছে, আমি সেইটো ক'ব নাযাওঁ। আমি এটাই জানিব লাগিব, আমাৰ যাতে বেয়া কাম 1%ও নাথাকে। গতিকে আমাৰ গাঁৱে ভূঞে আমাৰ যিবিলাক সমাজ ব্যৱস্থা আছে আমাৰ মুছলমান ভাইসকলৰ, আমি অধিক কটকটীয়া হ'ব লাগিব। কাৰণ কিয়, নহ'লে সামাজিক মাধ্যমটো খুলিলে কিবা নহয় কিবা এটা বেয়া কাম ওলালে আমি মানে থাকিব নোৱাৰোঁ, আমাৰ লাজ লাগি যায়। আমাক এনেকৈ সমালোচনা কৰা হয়, গোটেই জাতিটোক আমাক ঘৃণাৰ চকুৰে চায়। গতিকে মই সমূহ মুছলমান ভাইসকলক মই কৈছোঁ, আমি এইবিলাকত আগবাঢ়িব লাগিব। যি ধৰণে দবকাত আৰু হাউলিত আৰম্ভ কৰিছে, আমি প্ৰত্যেক ঠাইতে আমি এই ধৰণে আগবাঢ়িব লাগিব। অকল ড্ৰাগছ বুলি নহয়, যিকোনো বেয়া কাম কৰিলেই আমি তাৰ ওপৰত ব্যৱস্থা ল'ব লাগিব। আমাৰ সমাজ ব্যৱস্থা আমি কটকটীয়া কৰিব লাগিব। আমাৰ সমাজৰ প্ৰতি আমাৰ দায়বদ্ধতা থাকিব লাগিব। আৰু সেইসকল মুছলমান ভাইসকলক মই কৈছোঁ, যিসকলে এই বেয়া কামবিলাক কৰি থাকে, এই আমাৰ ধৰ্মৰ যিবিলাক ধৰ্মগুৰু আছে, এই ধৰি লওক মৌলানা, হাফেজ, মুফতি, কাৰী, এই যিবিলাক আমাৰ ধৰ্মগুৰু আছে, যিসকলে ফেচবুক চলায়, তেওঁলোকে যেতিয়া মুছলমানক আন সম্প্ৰদায়ৰ মানুহে যেতিয়া লেই চেই কৰে, তেওঁলোকৰ মনত কিমান আঘাত লাগে, কিমান দুখ লাগে। তেওঁলোকে অৱশ্যে একো কৰিব নোৱাৰে। আমাৰ মাদ্ৰাছা বেছি, আমাৰ নেচাবত যোৱা মানুহ বেছি, আমাৰ তবলিগ জামাতত ঘূৰা মানুহ বেছি, কিন্তু আমি সেইবিলাকৰ লগতে আমাৰ সমাজ ব্যৱস্থাটো যাতে আমি ভাল কৰিব পাৰোঁ, বেয়া কামৰ পৰা যাতে আমাৰ সমাজৰ যিবিলাক বেয়া কাম হৈ আছে, সেই বেয়া কামবিলাক যাতে আমি আঁতৰাব পাৰোঁ, তাৰ কাৰণে আমাৰ সমাজ ব্যৱস্থাটো আমি কটকটীয়া কৰিব লাগিব। গতিকে বন্ধুসকল, মই বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে মোৰ এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব, যাতে অসমৰ প্ৰত্যেকজন মুছলমানে মোৰ এই ভিডিঅ'টো পায়। ধন্যবাদ।